हेलो गाइस কি খবৰ আপোনালোকৰ সকলোছে ভালে খবৰ আৰু মই ভালে আজি মানে বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছো মানে বহুত নিজকে বহুত ভাল লাগিছে আৰু সকলোৱে চাগে আকবাক কৈছো ভালে আছে নিশ্চয় চাগে সকলো খবৰ ন আৰু মই বহুত দিনৰ আজি ৰাতিপুৱা বতৰ ওলাইছে নে আজি যেতি ইমান এটা বতৰ ঠিক নহয় চাকবা ইমান ধুনীয়াকৈ হেৰি হৈ আছে বাৰু ইমান ঠিক নহয় নে বৰষুণ বতৰটো বাৰিষা দিন কি ক'ব মন গ'লে বহুত ধমুচকৈ পৰিলে আৰু মই বুলি আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্টিং আৰু মই সকলোৱে গম পাই মই যিহেতু মানে সদায় মানে কামত যাওঁ ন আৰু অসীম ভাই কণ ভাই মোৰ লগত থাকি সদায় মানে এই টাউনৰ মাজত যাকে মানে কামত থাকে আৰু তাত যাওঁ আৰু এতিয়া গৈ আছোঁ মই কণ অসীমহঁতৰ ওচৰলৈ মানে মই ভিডিঅ' ষ্টাৰ্টিং কৰিলে আপোনালোকে গম পায় মোৰ যে ভাই দুটাৰ লগত থাকে বুলি আৰু সিহঁতৰ ওচৰলৈ গৈছোঁ আৰু ভিডিঅ'টো তাত যায় অসীমহঁতে কি কৈছে কি কোৱা নাই আৰু কণে কি কৈছে কি কোৱা নাই এপাক দেখাবলৈ চেষ্টা কৰোঁ আৰু মই গৈ আছোঁ ব'লক তেনেহ'লে তো গাইছ কালি মানে প্ৰগ্ৰাম চাব গৈছিলোঁ বেছি দেৰি কোৱা নাই ৰাতিপুৱা আহিছোঁ ব'লক তেনেহ'লে এতিয়া গৈছোঁ অসীমহঁতৰ ঘৰলৈ আৰু ভিডিঅ'টো ধামাকা হ'ব আজি বহুত বেছি এক্সাইটিং হৈছে বেলেগ এটা জেগালৈ গৈছোঁ মানে আৰু ভিডিঅ'টো খালি আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ব'লক অসীমহঁতৰ ঘৰলৈ আহিলোঁ অসীমে ঘৰত নাই যিহেতু তাৰ মাকৰ লগত ক'বলৈ বেয়া মানে তাৰ মাকৰ লগত মানে অসুবিধা হৈছে অসুস্থ হৈছে যিহেতু সি ফাৰ্মাচীলৈ গৈছে কিবা মেডিচিন চেডিচিন আনিবলৈ গৈছে ব'লক তেনেহ'লে কণৰ ঘৰত এপাক আহোঁ মানে কণ আৰু অসীমহঁতৰ ঘৰত একেলগে ওচৰ আছে ন সিহঁতৰ পৰা এপাক আহোঁ ব'লক তেনেহ'লে গৈ আছোঁ তাৰপিছত মোৰ চেনেলৰ ভিডিঅ' চাই নাচাওঁ চাও আমি কিমান ভাল লাগে আপোনাৰ ভিডিঅ' কেইটা ৰাইট এনচাৰ দিয়া তুমি এতিয়া ঠিক আছে উল্টা খেলি নহ'ব চিধাকৈ দিব লাগিব ঠিক আছে তেনেহ'লে কৰিব ন দস্তিহঁত ব'লক তেনেহ'লে কণৰ যাম বুলি কৈছোঁ নহয় গৈ থওঁ ফাইনেলি কণত আহি পাই গ'লোঁ বুলি সি এতিয়া কি কৈছে তাক এবাৰ চাই লওঁ শুই আছে নে খাই আছে নে বহি আছে ব'লক তেনেহ'লে আৰু এইফালে তাৰ মানে পেহী আৰু ভণ্টি মানে কিয় মোবাইলটো চাই আছে আৰু এতিয়া ঘৰলৈ সোমাই কি কৈছে কি ন ভাইটো বহুত আনা আছোঁ ন ঘৰটো ভাই এইবিলাক টিভি চাই আছোঁ ব'লক তেনেহ'লে অ' ভাই একেলগে প্ৰগ্ৰাম চাব যোৱা বুলি মই শুই উঠি আহিলোঁ তই উঠা নাই একেলগে হা চাওচোন তাই কেনে শুই আছে তেতিয়াহ'লে গ'ল তাৰ কাম নাই আৰু ব'লক তেনেহ'লে ঘৰলৈ যাওঁ এইকেইটা শুই উঠা নাই অকণ দেৰিকৈ মানে আপোনালোক যে কৈছোঁ জেগাত যাম বুলি সেই জেগাটো আপোনালোক লৈ যাম আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰা চাই দিব ব'লক তেনেহ'লে ক'বলগীয়া মানে দুইটাকে লগ নাপালোঁ আৰু কি হ'ব এতিয়া আপোনালোকে ক'লে বুলি ঘৰলৈ গৈ আছোঁ লগ নাপালোঁ ইহঁতক ব'লক তেনেহ'লে এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত কি হৈছে কি নাই আৰু মোৰতো গম পাই যিহেতু মোৰ অৱস্থাটো কি মানে বিয়া পাতিলোঁ আৰু ঘৰত যায় এতিয়া কিবা কিবা অকণ দেখাম খালি ভিডিঅ'টো চাই দিব আকৌ যিহেতু য'ত যাম নেকি বুলি কৈছিলোঁ সেই জেগাটো যোৱা কেঞ্চেল সিহঁত দুটা যিহেতু শুই আছে ন এতিয়া নহ'ব আৰু ব'লক তেনেহ'লে ঘৰত গৈ আছোঁ এতিয়া আহি এতিয়া মই ঘৰ পালোঁহি ঘৰত মোৰ মানুহজনী নাই ক'ত গ'ল যদি তাক বিচাৰি পাওঁ কেলা এইডাল ঘোচা ভুকিয়াই দিম কেলা ব'লক তেনেহ'লে এতিয়া আমাৰ বিশ্বনাথ ৰুমটোলৈ যাওঁ মানে সেই ৰুমটোত আহি চাচোন তাৰ ৰুমত নাই তাক যদি লগ পাওঁ কেলা পিটন দিম ব'লক তেনেহ'লে টিভি চিভি চাই আছে নি ব'লক তাত যাই লগ পাই আছোঁ অসীমে তাৰ মাকক কিনে ফাৰ্মাচীত সি মেডিচিন আনিব গৈছিলে আহি পাই গ'ল ফাইনেলি এতিয়া আহি পেলাই গৈ আছে বুলি তাৰ আধা গৈছিলোঁ মই মানে বেলেগ জেগালৈ গৈছিলোঁ সি আহি পাই গ'ল এতিয়া ফাইনেলি এতিয়া সিহঁতৰ ঘৰলৈ এপাক গৈ আছোঁ কণ ধুটো শুই আছে হয় মই যাম নহয় মই চাইকেল বুলি উঠি যাওঁ ব'লক তেনেহ'লে ভাই কালি প্ৰগ্ৰাম চাই কেইটা বজাত আহিলে কালি বেছি দেৰি নকৰিলোঁ ৰাতিপুৱা সোনকালে গুচি মই একেলগে যাবলৈ কিবা ফাৰ্ষ্ট টাইম উঠি গ'লোঁ সি এতিয়া শুই উঠি দোকানৰ পৰা গৈছে আকৌ এটা উঠিব হোৱাই নাই চিনি পাই কোন হয় উঠি এপাক দেখাই দিছিলোঁ নিজৰ বুলি আৰু ব'লক তেনেহ'লে গৈ আছোঁ আকৌ এপাক সিহঁত গাইছ গৈ আছোঁ বুলি এতিয়া আমি গৰু পানী খুৱাব বুলি দুপৰীয়া সময়ত ঠিক 12টা বজাত মানে গৰু পানী খুৱাব লাগেই ব'লক তেনেকৈ গৈ আছোঁ লাহে ধীৰেকৈ এইফালে অকণ দূৰত চিটা মোবাইলক খাব দিগদাৰ লাগিছে নহয় ন দেহা এই কেলা লাহেকৈ দেখাই দিম ব'লক এই এইফালে গৈ আছোঁ গোৱালটোলৈ ব'লক আকৌ বেছি দেৰি নকৰোঁ গা পা ধুই লগ পাই আছোঁ এতিয়া ক এতিয়া কিয় কবি নহয় এই দম তোক উঠি ভিডিঅ' কোৱা আছে তোক কেলা গবিজন নিবলৈ মই শুনি মই উঠি ৰুমতে আহি দেখাওঁচোন তুমি নাই ৰুমত ক'ত আছে দেখাব পোৱা বহুত খং দিছিলোঁ এই মাৰ দিম কেলা এই কেলা গাইস ই মস্ত দালাল খেলা তই মোক চুলি ধৰা পাই গ'লি আৰু তই ভিডিঅ' কৈছ কাৰণে বাচি আছোঁ নহ'লে তোক কেলা মই কেনেকৈ দিম নহয় দালালে যায়
তো গাইছ এই কিন্তু কথা এষাৰ মনত পৰিল নহয় সেইটো কিন্তু মোৰ ফালৰ পৰা কথাটো দেই বেয়া কথা লোৱা নহয় হয় নে নাপালে কমেণ্ট কৰি জানো কথাটো কিন্তু এই একোৱেই নাই কথা কি ক'ব হয় তো গাইছ আপোনাৰ বাৰে কৈছোঁ নহয় মই গা ধুই লওঁ লগ পাইছোঁ বুলি চেনেল ষ্টাৰ্ট কৰোঁ